নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে বৰ্তমান সময়ত লকডাউন চলি থকাৰ কাৰণে ভাৰতবৰ্ষৰ সকলো শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে। ঠিক তেনেকুৱাকৈ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত লকডাউন চলি থকাৰ কাৰণে সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে। কেতিয়া খুলিব বাংলাদেশৰ শিক্ষানুষ্ঠানসমূহ? এই সন্দৰ্ভত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কি ক'লে? সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব পাৰে স্কুল কলেজ, প্ৰধানমন্ত্ৰী হাছিনাৰ নতুন ঘোষণা। কৰোনাক লৈ সমগ্ৰ বিশ্বতে দেখা গৈছে আতংকময় পৰিৱেশ। এনে পৰিপ্ৰেক্ষিতত এইখন দেশত অহা ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব পাৰে বিদ্যালয়, মহাবিদ্যালয় তথা সকলো ধৰণৰ শিক্ষানুষ্ঠানসমূহ। সোমবাৰে কৰোনাক লৈ উদ্ভূত হোৱা পৰিস্থিতিৰ সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে অনুষ্ঠিত বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। বৈঠকত তেওঁ কয় যে পৰিস্থিতি স্বাভাৱিক নহ'লে শিক্ষানুষ্ঠানসমূহ অহা ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰাখিবলগীয়া হ'বও পাৰে। তেওঁ কয়, স্কুল, কলেজ তথা দেশৰ সকলো শিক্ষানুষ্ঠান এখনো খোলা থাকিব নোৱাৰিব। অন্ততঃ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰাখিবলগীয়া হ'ব। আমি অনলাইন শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। ভাইৰাছৰ প্ৰকোপ কমিলেহে স্কুল, কলেজ খুলিব পৰা যাব। কাৰণ ছাত্ৰ-ছাত্ৰীয়ে হৈছে দেশৰ ভৱিষ্যত। আমি তেওঁলোকক সুৰক্ষা দিব লাগিব। উল্লেখ্য যে সমগ্ৰ বিশ্বৰ লগতে বাংলাদেশতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰীয়ে। দিনে দিনে ৰাজধানী ঢাকাৰ লগতে চট্টগ্ৰাম, ময়মনসিংহকে আদি কৰি প্ৰায়বোৰ ঠাইতে বৃদ্ধি পাইছে কৰোনা ৰোগীৰ সংখ্যা। দেশখনত এই পৰ্যন্ত 6 সহস্ৰাধিক লোক কৰোনাত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ মুখত 200ৰো অধিক। সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰে সমগ্ৰ বাংলাদেশতে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় লকডাউন। ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘ বাংলাদেশত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পালে জনসংখ্যাৰ ঘনত্বলৈ চাই সেৱা নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব বুলি সকীয়াই দিয়াৰ পিছতো অধিক তৎপৰ হৈ পৰিছে ভাৰতৰ চুবুৰীয়া দেশখনৰ চৰকাৰ। আৰু আজিৰ সবিশেষ আলোচনা কৰিবলগীয়া এইখিনিতেই। লগতে আপুনি যদি এইটো চেনেলত নতুনকৈ আহিছিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।